নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে বাবানী ব্লগ চেনেললৈ স্বাগতম। আজি আমি ৰাতিপুৱাই ওলালোঁ DTO লৈ বুলি। আমাৰ কাষৰে ভাইটি এজনৰ আজি ড্ৰাইভিং টেষ্ট আছে, সেয়েহে তাক লৈ আমি DTO লৈ বুলি গৈ আছোঁ। গৈ থাকোঁতে ইমান ধুনীয়া পৰিৱেশ এটা, শান্ত ৰাস্তা, কাষত গছ গছনি সেউজীয়া হৈ আছে, ইমান ধুনীয়া। আহকচোন। ফ'ৰলেনযুক্ত হাইৱে বনাই আছে যে, সেয়েহে ৰাস্তাটো অকণমান ঠেক হৈছে। কাষত চাওক কি ডাঙৰ ডাঙৰ এইবোৰ লগাইছে। এই ৰাস্তাটোৰে আহিলে আপুনি ঠায়ে ঠায়ে এনেদৰে ব্ৰিজ বনাই থকা দেখিব, আৰু চবফালে গাঁত। এয়া উঠিলোঁ আমি সম্পূৰ্ণ হৈ উঠা ৰাস্তাটোত। ইয়াৰ পিছত গৈ আকৌ তেনেকুৱাই ব্ৰিজ বনাই থকা আমি দেখা পাম, আৰু অকণমান ৰাস্তা এটাৰে আমি পাৰ হ'ব লাগিব আকৌ। এই ৰাস্তাটো কিন্তু খুব ধুনীয়া, কাষে কাষে বিল্ডিং, তাৰ পাছফালে পাহাৰ। মই দেখুৱাম আপোনালোকে চাই থাকক। এয়া চাওক, ব্ৰিজ বনাই আছে। কেতিয়ালৈ কমপ্লিট হ'ব আমি নাজানো, কিন্তু সোনকালে কমপ্লিট হ'লে ভাল হয়। ইমান ধূলি, চাৰিওফালে বগা বগা হৈ গৈছে। আৰু এয়া চাওক কি ডাঙৰ ডাঙৰ গাঁত বনাই থৈছে, আৰু কাষত এইবোৰ মাটি। কিমান যে মাটি লাগিছে এইখন ব্ৰিজ বনাওঁতে, বাপৰে। কিছু সময় পাছতে আমি আহি পালোঁ DTO। এয়া আমি DTOত সোমাইছোঁ। সোঁফালে থকা সকলো গাড়ী এইবোৰ চিজ কৰা গাড়ী, ইয়াত এনেকৈ পেলাই থৈ দিছে। চাওকচোন, আহি পোৱাৰ লগে লগে ইয়াৰে এজন কৰ্মচাৰী আহি ক'লে ইয়াত হেনো গাড়ীখনত হেনো L লগাব লাগে। আমি বিচৰা নাছিলোঁ, কেতিয়াও L লগোৱা নাই যে, কিন্তু Lটো লগাবলগীয়া হ'ল, উপায়টো নাই। L লগোৱা হ'ল। আমি এতিয়া গৈ আছোঁ গাড়ীৰ লাইনটো চাবলৈ, কিমান দীঘল, কিমানখন গাড়ী আছে। হে প্ৰভু, গোটেই এৰিয়াটোত খালী জেগা নাই, চবতে কেৱল চিজ কৰা গাড়ী। ইমানেই গাড়ী, বাপৰে, ভৰ্তি হৈ আছে। আৰু এইটো হৈছে ড্ৰাইভিং টেষ্ট হ'বলগীয়া এৰিয়াটো। আৰু এইখন গেট এতিয়া বৰ্তমান বন্ধ আছে, কাৰণ সময় হোৱা নাই, অলপ পিছত হয়তো খুলি দিব। ড্ৰাইভিং টেষ্টৰ আগে আগে ইয়াত নতুন নতুন চালকসকলক অকণমান প্ৰশিক্ষণ দিয়া হয়, সেয়েহে আমিও আহি বহি গ'লোঁ আৰু চালোঁ কেনেকুৱা কি কথাবোৰ। ট্ৰেইনিং শেষ হোৱাৰ পিছত আকৌ আহি লাগি গ'লোঁ লাইনত। বহু সময় ৰ'ব লাগিব বুলি আমি দুয়ো ওলাই আহিলোঁ কিবা এটা খাই লওঁ বুলি। আৰু সেয়েহে বহুদিনৰ মূৰত বাহিৰত পুৰি আৰু ঘুগুনি খাওঁ, সেইকাৰণে আমি দুয়ো ল'লোঁ মাত্ৰ 1 প্লেট। কাৰণ কিয়, শৰীৰৰ কাৰণেওতো ইমান ভাল নহয়, সেয়েহে 1 প্লেটে জাষ্ট ফৰ টেষ্টৰ। পুৰি ঘুগুনি খায়ে আমি দুয়ো আকৌ আহি গ'লোঁ ড্ৰাইভিং টেষ্ট এৰিয়াটোলৈ। ড্ৰাইভিং কৰিলে কোনোবাই টেনশ্যন হ'ল মোৰ, সেয়েহে মই ভিডিঅ' কৰিবই পাহৰি গ'লোঁ। আৰু আমাৰ ড্ৰাইভিং টেষ্ট শেষ হ'ল আৰু আমি ঘৰমুৱা হ'লোঁ। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।